বন্ধুসকল, আসাম গভ জবলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোৱালপাৰা ৰিকুৱাৰমেণ্ট 2019ত মুকলি হোৱা পদটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে যিটো বেল আইকন আছে মানে ঘণ্টা আছে তাকো আপোনালোকে প্ৰেছ কৰি দিয়ক তাকি আমাৰ প্ৰত্যেকটো নতুন ভিডিঅ' নটিফিকেশ্যন যাতে সৰ্বপ্ৰথম আপোনাৰ মোবাইলত পাইগৈ। আৰু আহক এতিয়া আমি চাওঁ ইয়াত কি পোষ্ট ওলাইছে আৰু ইয়াত চেলাৰী কিমান দিয়া আছে, এডুকেশ্যন কৰি কি আছে, সকলোখিনি আমি জানো আহক। ইয়াত পোষ্টটো নাম দিয়া হৈছে চকীদাৰ। ইয়াত পোষ্ট আছে মাত্ৰ এটা আৰু ইয়াত চেলাৰী বিষয়ে উল্লেখ আছে, দৰমহা বিষয়ে। ইয়াত দৰমহাত দিয়া আছে 12,000ৰ পৰা 37,500 আপোনালোকক দিয়া হ'ব আৰু তাতে গেট পে দিয়া হ'ব 3,900 আৰু আদাৰ এলাউন্সেছটো আছে। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বেছি বিচৰা নাই, মাত্ৰ 8 পাছ কৰা কেণ্ডিডেটসকলে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। ইয়াত এজ লিমিটেড দিয়া আছে, কেণ্ডিডেটজন 18 ইয়েৰ্ছৰ পৰা 38 ইয়েৰ্ছৰ বেছি হ'ব নালাগিব আৰু তাকো 1 জুলাই 2019ৰ ভিতৰত। আৰু ST SC সকলৰ বাবে স্পেচিয়েল দিয়া আছে আৰু এপ্লিকেশ্যন ফিজ নট মেনশ্যন, এপ্লাই মেথড অফলাইন হয়। আৰু ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিবৰ কাৰণে ইয়াত এড্ৰেছ দিয়া আছে, অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোৱালপাৰা আসাম। ইয়াত লাষ্ট ডেট উল্লেখ আছে 15 ডেজ আৰু তাকো 2 জুলাই 2019ৰ পৰা আপোনালোকক পূৰা 15 দিন আপোনালোকে সময় পাব এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰা। এয়া আছিলে আমাৰ আজি এই ভিডিঅ'টোত ভাগৰ ইনফৰ্মেশ্যন, জবৰ ইনফৰ্মেশ্যন। চ' আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে প্লিজ কমেণ্ট বক্সত ক'ব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।